খাই আছে আৰু দাদাই বাচন ধুল তো ভাত ইয়াতে থৈ গ'ল তো শালিকাই ভাত খাই আছে তো হাই ফ্ৰেণ্ডছ আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া আবেলি হৈ আছে তো আজি আবেলিৰ পৰা ভিডিঅ' এটা বনাব আৰম্ভ কৰিছোঁ আৰু মুনুৰ টোপনি মাৰি আছে তো মুনুৰ গাটা বহুত বেয়া মানে বহুত চৰ্দি লাগি আছে তো মানে নাকেদি এনি টাইম পানী পৰি থাকে তেনেকুৱা অৱস্থা হৈ গৈছে তো ৰাতিপুৱা মই উঠি ঘৰৰ সকলো কাম কৰি ল'লোঁ লোৱাৰ পাছত ভাত বনালোঁ দালি বইল দিলোঁ আৰু একো বনা নাই বনাব নাপালোঁ তেনেকুৱা কৰি হেনে ৰাতিপুৱাই ভাত খাইছোঁ ভাত খাই হেনে তো দোকানত ওলাই গ'লোঁ মুনুৰ পাপা আহিছিল মুনুক ল'ল আৰু মই তিনিটা দোকানত গ'লোঁ মুনুৰ পাপা ৰাতিপুৱাই গৈছিল আৰু আহিছে ফোন কৰিছিলোঁ মই তো নিব আহিছে তো তেনেকৈ গ'লোঁ তাতে অকণমান টাইম থাকিলোঁ মানে ৰুমত থাকিলেতো একো দেখা নাপায় কাৰণ বাৰাণ্ডা নে ৰুমৰ ভিতৰতে দৰ্জা বন্ধ কৰি ৰাখিব লগা হয় তো দোকানত গ'লে ভাল হয় অকণমান গাড়ী তাৰপিছত দোকান মানে মানুহ বহুত দেখা পায় মানে এনি টাইম মানে মানুহ গাড়ী মটৰ এনেকৈ দেখা পাই থাকে ভাল লাগে আৰু ঘৰৰ মানুহখিনিও দোকানতে থাকে তো বহুত ভাল লাগে ইয়াৰ তো তেনেকুৱা কৰি কিনে এটামান বজাত আহিলোঁ আহি এতিয়া ভাত খোৱা নাই আৰু বতৰটো এনে মানে আজি অলপ মানে অকণমান ৰ'দ দিয়ে আৰু বৰষুণ পৰি আছে অকণমান কৰি কিনে তো কাপোৰ চাপোৰ চব তুলি ল'লোঁ তো ভাত খাওঁতে ভোক লাগি আছে কিন্তু খাবৰ মন যোৱা নাই আৰু এনেকৈ চব্জি বনোৱা নাই দালি বইল এবাৰ খোৱাৰ পাছত আৰু এবাৰ খাবৰ মন নাযায় আৰু মুনুৰো বহুত চৰ্দি লাগি আছে মানে থিয় হৈ থাকিলে মানে এনি টাইম বহক বা থিয় হওক মানে এনি টাইম নাকেদি পানী ওলাই থাকে তো টোপনি মাৰি আছে এতিয়া অকণমান গাটা যেন ভাল পাইছে তো একো ঔষধ খোৱা নাই চৰ্দিৰ তো অকণমান পাছত উঠিলে নহৰুৰ মালা পিন্ধাই দিম সিয়াক মানে আগতো হৈছিল চৰ্দি হোৱাৰ পাছত মানে নহৰুৰ মানে কৌ বুলি কয় না কহা এটা কৰি 5টা যেতিয়া গলত সূতা দি বান্ধি দিম তো যিমান নহৰুকেইটা শুকাই থাকিব তেনেকৈ চৰ্দিটাও টানি লৈ যাব তো তেনেকৈ দিম বুলি ভাবিছোঁ তেনেকৈ আৰু ইফালে লেচেৰা গাছ দেখাম আপোনালোকক কিন্তু বহুত জংঘল হৈছে গাৰু মামা কালি আহিছিল চাফা কৰিব কিন্তু আজি আহিব দিছিল বাইদেৱে নাহিল আৰু আপোনালোকক মই লেচেৰা গাছ দেখাম এইয়া আৰু ইফালে আছে আগত ডাঙৰ হৈছে কিন্তু এইটো কাতি মাহৰ লেচেৰা হয় কিন্তু ভাদৰৰ পৰা আৰম্ভ হৈছে আৰু এয়া মই ফুল ৰুইছিলোঁ কাৰণ ইয়াতে বেছি ফুল ৰুব নোৱাৰোঁ ৰুইছিলোঁ ভালেকেইডাল ৰুইছিলোঁ কিবা কিবি ইয়াতে মেষ্টাটেঙা ৰুইছিলোঁ তাৰপিছত ফুল গছ ৰুইছিলোঁ তাৰপিছত জ্বালা গছ চব মৰি গ'ল আৰু এইফালে তিল গছ তেনেকৈ ৰুইছিলোঁ মৰি গ'ল নহ'ল তো এতিয়া বাদ দিছোঁ আৰু একো নুৰু তেনেকুৱাই তো মই ৰুমত যাই আছোঁ ৰুমত যাওঁ মুনু টোপনি মাৰি আছে অকলে তো বিচনাৰ পৰা বাগৰি যাব ঠিক নাই না কোৱা নাযায় সৰু বাচ্ছা তো মই ঘৰত যাই লওঁ আৰু বহুত ভোক লাগি আছে কিবা খাম বুলি ভাবি আছোঁ একো নাই ঘৰত তো মুনু টোপনি মাৰি আছে একবাৰ চাই লওঁ কি কৰি এই আমাৰ মুনু টোপনি মাৰি আছে আৰু আমাৰ ইয়াত যদি মছাৰিটো যদি টানি নিদিওঁ না বিৰাট সৰু একদম ক'লা মহ ওলাই আছে ডাঙৰ আছে সন্ধিয়া হ'ব না সন্ধিয়া হ'লে এইফালে না ৱাল এইটো হাপৱাল না হাপৱালৰ ইফালৰ পৰা সৰু মহ ডাঙৰ মহ চব আহি যাব তো সেয়ে ভোক লাগি আছে বহুত কি খাম তো কিবাখিনিতো বনাই খাবই লাগিব তো খাই লওঁ আগত তাৰপাছত তো আমাৰ মোৰ উঠি গ'ল ন কি হৈছে না আমা সেয়া আমাৰ মুনু উঠিল টোপনিৰ পৰা নামনো উঠিলোঁ তো নাকেদি পানী ওলাই আছে আৰু ৰাস্তাত গৈছিলোঁ ফুল লাগে এটা মুনু যেনেকুৱা টিকলা ফুলটো এনেকুৱা টিকলা জবা ফুল হয় ইয়াৰে যিটো কিবা এইটো ছিঙি দিলোঁ কি বুলি কয় নাজানো মানে হালধীয়া হয়
তো ছিঙি দিলোঁ মুনু ফুলটো দেখাই আছে মুনু তো আজি একেবাৰে মাথাটো বহুত গৰম হৈ আছে গাটা ভাল লগা নাই তো আজি মনে মনে আছে কথা নাই তো মিষ্টি হতেও নাই মামাৰ ঘৰত গিছে ৰাতিপুৱা আমি যেতিয়া দোকানত গিছিলোঁ তেতিয়াই গিছে তো আজি আহে না নাই নাজানো মুনু 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 প্লিজ হাকছো কি মুনু নাকৰ পানী ওলাল তো বহুত গৰম লাইনো নাই তো লাইন নোহোৱাৰ কাৰণে মুনু উঠি গ'ল লাইনটা কেতিয়া আহে নাজানো ইয়াতে বহি আছোঁ বাৰান্দা নহয় দৰজাৰ মুখত বাৰান্দাটো নাই তো কোনো নাই বাইদেউ ডিউটিত গ'ল 2টা বজাত ডিউটি আছিল তো ডিউটিত গ'ল এয়া যে মুনু মুনু হালিকা খেদি আছে উচ কয় উচ নাই মুনু নালাগে নালাগে মুনু বহুত গৰম ঘামি গৈছোঁ একদম নালাগে 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 কোনটো কোনটো ফুল ফুল বখি কোনটো ওইটো এইফালে নাই ওপৰত দেখাই দি আছে কিবা নাজানো একো নাই তুত পৰিল ধুম কৰি পৰিল 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 আমাৰ মুনু পৰি গ'ল বিপদ তো মুনুৰ পাপা আহি পাল মা আহিব বাকী আছে আৰু এতিয়া দি আছে বৰষুণ এফালে পুখুৰী দেখা পাই আছে আপোনালোক তো এয়া দোকানৰ বাচন এয়া বৰষুণ দি আছে আৰু মই ইফালে চাহ বনালোঁ কিন্তু ভোক লাগি আছিল একো খোৱা নাই আৰু মুনু উঠি পাইছে তেতিয়াই তো এতিয়া চাহ বনাম মানে চাহ হ'ল আৰু মুনু পৰঠা খাই আছে কালি মাৰ অসুখ হৈছিল আজি মোৰ লগতে মুনু আৰু মাৰো আজি মায়েও ভাল পোৱা নাই তো দোকানৰ পৰা জাষ্ট আহিলোঁ আহিও পাল বৰষুণো দিল তো মা আহি পোৱা নাই মাতো আহি পোৱা নাই মা আহিহে আছে আৰু মোৰ মূৰ দি উঠি আছে এতিয়া পুৰা বিছনা সলাই বিছনা তো আৰু ইফালে মোৰ চাহ হ'ল পানী পৰা বতৰ পুৰা ইফালে পকৰি চিংৰা আৰু গাখীৰ চাহ এতিয়া আমি খাম তো ইয়াতে বহোঁ তলত আৰু মুনুতো পুৰা পৰঠা আনি আছে আৰু পাতিৰ অৱস্থা এইগিলা চব মুনু কৰিছে তো আমাৰ মুনুৰ আজি নাকেদি পুৰা পানী পৰি আছে তো গৰম চাহ কোনটো এই জ্বালা ই আমাৰ মুনু খাব কোনটো গৰম চাহ ফেলাই দিব তো খাবাই নাই খাব লাগে খাই আছে তো আমি চাহ খাই লওঁ মা আহি পোৱা নাই আহি পেলাই আজি সোনকালে ভাত বনাম ভাত খাম তো বৰষুণ পৰি আছে কোনটো নালে মুনু জ্বালা কি মুনু চাহ খাবি এইটো খাবি আৰু ঔষধ দিম দে ঔষধ দিম হা খা মুনু খা চকুৰ পানী ওলাই গৈছে কোনটো